Phaikunu ni Phaingkore Troxy Arni, Assam Health and Family Welfare Minister Piyush Hazirika, Karbi Anglong nang Sunpen, Diphu Rong Supi along kedu, Rong Parpi Rong Pi Akum Lint, Atung Het along kedu, Karthidang Khorsing Terang Amilberry along, Khorsing Terang Akum Lint Kang Pupon, Bangsu, Karthidang Khorsing Terang Akum Lint Kang Pupon along, CEM Tuliram Ronghang Pen Chenglok MLA, CEM, EM, Lapen Kaprek Prek, Manpeng kedu tum anstamik itstong dun. Assam Health and Family Welfare Minister Piyush Hazirika, Lapen CEM Tuliram Ronghang ke Japon pen tim Karbi Anglong atum Karthidang Khorsing Terang akum lin ipu ponde pen afi puthot Diphu Medical Coll Lapen Hospital madisi ke celang hem agit towar Lapen ahem kimistami ipu pon pidlo asukang pupon along suri arat atum stong dun pen cipet un epin ason si tek pon long. Medical college taka musnah juga. Medical college itu top doctors. Amar gude ke facilities yaad ke nishchoi ke ahi jabo. Sinana hoya amar rumon numina hoya anurod jonaise phone jate ami CT scan er byabostha koru. CT scan we should start CT scan immediately. So we have to take on that. Bormona hoya ami CT scan jate unkara kotha byabostha korbo lagbo. Aru medical college ko oti unkara arambo hobo. Moi protek dine etai mur kopun moi bosuna moi ekebar koru ejon byok. Moi executive মন্ত্রী cabinet মন্ত্রী গোটে পলিসি কৰে মই মাত্ৰ ফিল্ড ৱৰ্ক কৰোঁ কিন্তু মোৰ ফিলিংছ কি যে অসমৰ চিকিৎসা জগতখনত বৈপ্লৱিক পৰিৱৰ্তন হ'বলগীয়া হৈ আছে যিদিনাখন এই বৰ্তমান কৰি থকা 8খন মেডিকেল কলেজ অসমৰ ৰাজ্যৰ কাৰণে আমি উৎসৰ্গা কৰিব আৰু এইটো অসমৰ যে সৰ্বন্ত সকলোৱে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এগৰাকী জ্যোতি মানুহৰ প্ৰতি কাম কৰাৰ আগ্ৰহৰ কাৰণে সকলোৱে মেডিকেল কলেজ হৈছিলে আগতে ডিপুটো Ada kita usah Ronghang ko ada kita usah but equal without public provision. Bukan hotel bukan baik. Jadi kami announce kori. Kita budget ni, kami काम को पूरा हो. ये Diphu Medical Coll जो तेरे पास है, Ronghang तेरे पास है, Lokhimpur तेरे पास है. फिर एक कौन सरकार आई, बुटे एक कौन medical college के budget provision करी, उभय नदी को टका पैसा दी, आज ही medical college बात वास्तव में पाइलो को से, हमारा कपूर राइलो कपूर. অসম চৰকাৰে চৰকাৰ মেডিকেল কলেজৰ প্ৰডাক্ট প্ৰডিউচ কৰে বুলি আমাৰ ডক্টৰ সংখ্যা কম আমাৰ গাঁৱৰ ডক্টৰ সংখ্যা মানুহে কয় গাঁৱত ডক্টৰ যাবলৈ বেয়া পায় ডক্টৰ যাবলৈ বেয়া নাপায় ডক্টৰ নাই গতিকে আমি কিমান দিম কোনোবা এনেকুৱা ডক্টৰ আছে গাঁৱলৈকে যাবলৈ বিচাৰে কিন্তু আমি গাঁৱলৈ শেষ কৰিব পৰা নাই আৰু আমাৰ 94 বছৰ বাহিৰেও আৰু 100 কোটি প্লাছ এই মিডিয়েল কলেজৰ সম্পূৰ্ণ কৰিবৰ কাৰণে অসম চৰকাৰৰ পৰা আমাৰ বাজেট ধৰা হৈছে ইয়াৰ ৰাস্তাটো ফ'ৰ লাইন আপোনালোকে দেখি পাইছে তালৈকে অৱশ্যে মিডিয়েল কলেজৰ শেষ হ'ব আৰু এক্সটেনশ্যনৰ
এবছৰৰ ভিতৰত অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি সেই ফ'ৰ লাইনটো কৰিবৰ কাৰণে আমি গৈ আছো আৰু ইয়াত মাটিটো কম আছে আমি চাৰ্ভে কৰিলোঁ ইয়াত মেডিকেল কলেজৰ অতিথিৰ মহল লাগে আৰু লগতে ইয়াত ভিউ লাগে ষ্টুডেণ্টবিলাকক বেগৰ ইয়াত ষ্টুডেণ্টবিলাকৰ কাৰণে ভিউ লাগে ফুটবল ভিউ লাগে ইনডোৰ আউটডোৰ লাগে সেই গোটেইখিনি আমি লাগিব তোমাৰ কাউন্সিলৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যিমানখিনি এগ্ৰিকালচাৰ যিবিলাকৰ মাটি আছে য'ত মাটি আছে সেই গোটেইখিনি মাটি আমি মেডিকেল কলেজৰ নামৰ কাৰণে দিবৰ কাৰণে আমি কাৰিকৰৰ ধৰ্মৰ কাউন্সিলৰ পৰা আলোচনা কৰিছোঁ আজি আপোনালোকে চাব যে ডিফু মেডিকেল কলেজৰ এতিয়া আজি OPD লেভেলত আজি উদ্বোধন কৰিছোঁ পূজা কৰিছোঁ কিন্তু ইয়াত যিবিলাকৰ চিভিল হস্পিটেলত পেচেণ্টবিলাক কালিৰ পৰা ইয়াতে চোৱা হ'ব কালিৰ পৰা ইয়াত চোৱা হ'ব আৰু কি চাব গোটেইখিনি আমাৰ অসম চৰকাৰৰ মন্ত্ৰী আমাৰ পীয়ুষ হাজৰিকা ডাঙৰীয়াই আপোনালোকক বিতংভাৱে বলাই পাব মই বিশেষ নকওঁ যিমানখিনি ইয়াত ডক্টৰ নাৰ্ছ প্ৰফেচাৰ লেকচাৰাৰ এছ'চিয়েট প্ৰফেচাৰবিলাক আহিছে তেখেতসকলক মই বাৰে বাৰে কৈছোঁ যদি আপোনালোকৰ কিবা অসুবিধা হ'লে আমি কাৰ্যকৰী সমাজ কাউন্সিলৰ পৰা যিমান পাৰোঁ আমি একমোডেট কৰিম আৰু আপোনালোকৰ সমস্যা সমাধান কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দি আৰু কাৰ্যক্ৰমত আপোনালোকে আহি পাব আহিলে ইয়াত যিবিলাকৰ ইয়াত চাকৰি কৰিব আহিছে প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ তেখেতসকলক ভাল পাব যে আপোনালোকৰ একো অসুবিধা নহ'ব যদি কোনোবাই যদি ইয়াৰ গুৱাহাটীলৈ যায় তাৰপিছত ট্ৰেইনৰ ফেচিলিটিও আছে ইয়াত আবিলৈ যাব পাৰিব কালি ৰাতিপুৱাও ইয়াত 5টা বজাত ট্ৰেইন আছে 7টা বজাত ট্ৰেইন আছে 8টা বজাত আছে ইয়াত ৰাজধানী আছে অৱধ আছাম আছে নই এক্সপ্ৰেছ আছে শতাব্দী আছে গতিকে কালি ৰাতিপুৱা 5টা বজাত 6টা বজাত গুৱাহাটীৰ পৰা আহি ইয়াত 9টা বজাত পায় গতিকে ইয়াত কমিউনিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা নহ'ব আৰু ইয়াত যিবিলাক থকা হ'ব একমোডেট সেইটো আমি যিমান পাৰোঁ প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰবিলাকৰ কাৰণে আমি কাৰ্যকৰী সমাজ কাউন্সিলৰ তৰফৰ পৰা দিবৰ কাৰণে আমি চেষ্টা কৰিম মই বিশেষ নকওঁ যিমানখিনি ইয়াত আজি জইন কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাই সকলোৰে মোৰ ফালৰ পৰা কাৰ্ডক নমস্কাৰ জুঠাই আজি অলপৰ ইয়াতে সমাপ্ত কৰিছোঁ নমস্কাৰ জৈৱিক সংযোজন বুলি মই উপলব্ধি কৰোঁ আৰু এই ডিফু মেডিকেল কলেজে এই অঞ্চলটোৰ ৰাইজক বহুত বেছি সহায় কৰিব আৰু আমাৰ এই অঞ্চলটোত ৰাইজ অত্যন্ত উপকৃত হ'ব বুলি মই ভাবোঁ অতি সোনকালে 8 বছৰৰ পৰা আমি ইয়াতে অহাটো বৰ্ষৰ পৰা আমি ইয়াতে আমাৰ চিকিৎসালয়সমূহ আমি আৰম্ভ কৰিম আমাৰ অসম টেষ্ট আৰম্ভ হ'ব গতিকে ভাবোঁ এই ইয়াৰ পৰা যিসকল ডক্টৰ ওলাব তেওঁলোকে অসমৰ চিকিৎসা জগতখন হওক বা অসমৰ বহুত পৰিমাণে তেওঁলোকৰ পৰা অসম CM ছাৰৰ কেনেকুৱা অনুভৱ যে আজি লাগিছে কলেজখন